নগাঁও জিলাৰ এজন আচলতে বন বিষয়া, তেওঁ বন বিষয়া নহয়, তেওঁ বনদস্যু সুভাষ কদম ডাঙৰীয়া, তুমি ইয়াৰ পৰা শুনা। কৈছো নগাঁও জিলাৰ এজন আচলতে বন বিষয়া, তেওঁ বন বিষয়া নহয়, তেওঁ বনদস্যু সুভাষ কদম ডাঙৰীয়া, তুমি ইয়াৰ পৰা শুনা। আৰু খুব কম দিনৰ ভিতৰত ইয়াৰ আগত আপুনি আমাক কথা দিছিল যে মাত্ৰ তেওঁ আমাক কথা দিছিল যে এমাহ ডেৰ মাহৰ ভিতৰত সম্পূৰ্ণ যিটো এৰিয়া আছে এই গোটেই এৰিয়াত তেওঁলোকে জাটকা লাইনৰ ব্যৱস্থা কৰিব, আৰু নকৰাৰ কাৰণে আজিৰ তাৰিখত আহি পেলাই এই অৱস্থা হ'ল। আমাৰ ধান খেতি বাতি নষ্টটো কৰিলে আজিৰ তাৰিখত কিন্তু এই শোলমাৰী পথাৰত কিন্তু হাতীয়ে গচকি এজন মানুহক মাৰিলে। এনেকুৱা ইতিহাস কিন্তু এই অঞ্চলত আজিলৈকে নাই। আৰু মই আজি সেইকাৰণে উপস্থিত জনসাধাৰণকো কৈছোঁ, যিসকল উপস্থিত আহিছে আপোনালোকে জানিব লাগে যে আমি ক্ৰমাগতভাৱে এই বিষয়ত আন্দোলন কৰি আহিছোঁ। এইটো এনেকৈ এৰি দিয়া মানুহ নহয়, ক'ৰ মানুহ আহিছে, কি মানুহ আহিছে, এজন পদচাৰীক ইয়াত হাতীয়ে মাৰিছে, এইটো ডাঙৰ কথা নহয়। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আজি লাগিব, আৰু ইয়াৰ প্ৰত্যুত্তৰ লৈহে আমি সুভাষ কদম ডাঙৰীয়া ইয়ালৈ আহিব লাগিব। দৰকাৰ পৰিলে বন মন্ত্ৰী আহিব লাগিব ইয়াত, আৰু আমাক কথা দিব লাগিব কিমান দিনৰ ভিতৰত ইয়াত গুৰুত্ব সহকাৰে তেওঁলোকে কৰে। আৰু চৰকাৰখনৰ ওচৰত দাবী জনাইছোঁ, আপোনালোকে আজিৰ তাৰিখত এই গৰু মাংস গাহৰি মাংসত লাগি থাকিলে আপোনাৰ আমাৰ জীৱনৰ নিৰাপত্তা দিয়ক। আমাৰ জীৱনৰ নিৰাপত্তা নাই, আপোনালোকে গৰু মাংস গাহৰি মাংসত লাগি থাকে, এয়া কি কাম? এইকাৰণে আপোনালোকক নিৰ্বাচিত কৰি পঠিয়াইছোঁ নেকি? ইয়াৰ আগতো আমি দেখিছোঁ যে যোজনকৈ মানুহ 2021 চনৰ নিৰ্বাচনৰ সময়ত সেইখিনি সময়ত সুৰেশ বৰা ডাঙৰীয়া আৰু জিতু গোস্বামী ডাঙৰীয়া আমি লিফলেট প্ৰকাশ কৰিছিলোঁ। সেই লিফলেট চাই তেওঁলোকে মন্তব্য কৰিছিল যে হাতীৰ সমস্যাটো, বনৰীয়া হাতীৰ সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে গুৰুত্ব দিব। আজিৰ তাৰিখত সুৰেশ বৰা নিজেও বিজেপিত গ'ল আৰু জিতু গোস্বামী নিজে বিধায়ক হ'ল। ইয়াত কিন্তু মানুহৰ ঘৰ ভাঙে, তেওঁৰ ঘৰৰ খবৰ ল'বলৈ সময় নাই। কমাৰপাৰত সিদিনাখন ঘৰ ভাঙিলে, তাত ঘৰ ভঙাৰ খবৰ ল'বলৈ সময় নাই। এটা ঘৰ পদপিষ্ট কৰি শেষ কৰি পেলালে, তাত খবৰ নাই। খালি বন বিভাগে তাত টকা 5,000 দিছে। 5,000 টকা দিলে এঘৰ মানুহ সংস্থাপিত হয় নেকি? পুনৰ সংস্থাপিত। মই এই বনদস্যু সুভাষ কদম ডাঙৰীয়াক সুধিছোঁ, আপোনাৰ ঘৰ বাৰী ভাঙি দিলে টকা 5,000 মই আপোনাৰ ঘৰত দি থৈ আহিম, আপোনাৰ ঘৰ পুনৰ সংস্থাপিত হ'ব নেকি? গতিকে ৰাইজকো মই ইয়াত কৈছোঁ যে আজিৰ তাৰিখত ইয়াত কোনো ইয়াৰ পৰা ওলাই নাযাব, কোনো আঁতৰি নাযাব। আমি ইয়াত তেওঁলোকক কিন্তু চিধা কথা আমাক ইয়াত ক্ষুদ্ৰ প্ৰত্যুত্তৰ দিব লাগিব। আৰু এই যিডাল জাটকা লাইন দিছে, এইডাল মাত্ৰ দেখাক দেখি জাটকা লাইন দিলে নহ'ব। তেওঁলোকে 3-কোৰীয়া যি জাটকা লাইনৰ ব্যৱস্থা, সেইটো ব্যৱস্থা কৰি আমাক উইদিন 1 উইক তেওঁলোকে কমপ্লিট কৰিব লাগিব। ধন্যবাদ। সংমণ্ডল বিষয়া বুলি তেওঁক অভিহিত কৰোঁ, তেওঁক গৃহপ বুলি নকওক। তেওঁক মই সেইকাৰণেই বনদস্যু বুলি ক'ম যে কন্দলি অঞ্চলৰ সকলো পাহাৰ এফালৰ খান্দি শেষ কৰি পেলাইছে, তাত তেওঁ নিৰ্বিকাৰ। আপোনালোকে গ'লে দেখিব যে এফালৰ পৰা কাৰোবাৰ যদি ৰিজৰ্ট হৈছে, আৰু কাৰোবাৰ তাত যদি ৰিজৰ্ট হৈছে, কাৰোবাৰ তাত ডাঙৰ ডাঙৰ বৈধ অবৈধ কুঁৱাৰী বহিছে। কিন্তু ইয়াতে কোনো এই ৰাইজৰ যি সমস্যা, এই সমস্যা সমাধানৰ কাৰণে নাছিল। এই অঞ্চলৰ ৰাইজক মই আজিৰ তাৰিখত, মই নিজেও এই অঞ্চলৰ বাসিন্দা, এই অঞ্চলত কেতিয়াবা হাতীৰ সমস্যা আছিল নেকি? আপোনালোকে সকলোৱে কওকচোন। হাতীৰ সমস্যা আছিল নেকি? মাৰি পথাৰত আমি যেতিয়া কুঁহিয়াৰ খেতি কৰিছিলোঁ, কুঁহিয়াৰ খেতি আমাৰ গৈ পেলাই ফাকুৱা পৰ্যন্ত পায়, ৰাতি মানুহ শুই থাকে। এই পথাৰত কেতিয়াও বনৰীয়া হাতীয়ে সমস্যা সমাধান কোনো সমস্যা হোৱা নাছিল। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ যে পাহাৰখনত কোনোবাই গুণ্ডাগিৰি কৰি পেলাই, তাৰ ৰাজনীতি কৰি তেওঁ গুণ্ডাগিৰি কৰি এফালৰ পৰা খনন কৰিব আৰু পাহাৰৰ ভিতৰত ৰিজৰ্ট বনাব। পাহাৰখনৰ গছ বন এফালৰ পৰা ধ্বংস কৰিব, আৰু তাৰ পাছত পাহাৰৰ পৰা হাতী নামি আহি পেলাই আমাৰ ইয়াত খাবহি। আৰু এই হাতীক খাদ্য যোগানৰ কাৰণে আমি খেতি কৰা নাই, এইটো কথা স্পষ্ট কথা। গতিকে শ্ৰদ্ধা ৰাইজ, আমি ইয়াতে আজি বহিম, ইয়াত আহি ৰাইজ উপস্থিত হ'ব লাগিব। জিলা বন সংমণ্ডল বিষয়াগৰাকী ইয়াত উপস্থিত হ'ব লাগিব, আৰু তেওঁ উপস্থিত হৈ আমাক কথা দিব লাগিব। ইয়াৰ আগতে ৰাইজ আজি যোৱা 23 ছেপ্টেম্বৰ তাৰিখে আমি নগাঁৱলৈ গৈছিলোঁ। DFO কাৰ্যালয় আমি ঘেৰাও কৰিছিলোঁ। ঘেৰাও কৰাৰ পাছত শেষত যেতিয়া তেওঁ অফিচৰ পৰা নামি আহিছিল তলত ৰাইজৰ লগত কথা পাতিবলৈ, তেওঁ তেতিয়া আমাক লিখিত প্ৰতিশ্ৰুতি নিদিয়ে। লিখিত প্ৰতিশ্ৰুতি এইকাৰণেই তেওঁ নিদিয়ে কাৰণ তেওঁ জানে যে তেওঁৰ লিখা কথাৰ কোনো মূল্য নাই, কাৰণ তেওঁ লিখা কথা ৰাখিব নোৱাৰে। আৰু মই লগতে ক'ম যে আমাৰ ইয়াত যিজন স্থানীয় বিধায়ক আছে জিতু গোস্বামী ডাঙৰীয়া, তুমি মদৰ বেপাৰত ব্যস্ত থাকিলে নহ'ব, পাহাৰ খননত ব্যস্ত থাকিলে নহ'ব, তুমি আৰু এই ক'ত মাটি কিনিব পাৰি তাত ব্যস্ত থাকিলে নহ'ব। তোমালোক আহা আহিলে আমাৰ সমস্যা সমাধান কৰা। আমি সেইকাৰণেহে জিতু গোস্বামী ডাঙৰীয়াক ইয়াৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছোঁ। আমি তেওঁৰ সম্পত্তিৰ শ্ৰীবৃদ্ধি কৰিবলৈ তেওঁক আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰা নাই। গতিকে স্পষ্ট কথা, এই নৈ কন্দলি পৰা আদি কৰি পেলাই কামপুৰ বৰকোলালৈকে এটা বিৰাট অঞ্চলত আমাৰ সাংঘাতিক ধৰণৰ কৃষিভূমি নষ্ট হৈছে, আমাৰ খেতি বাতি নষ্ট হৈছে। প্ৰতি বছৰে আমি এই যোৱা প্ৰায় 5-6 বছৰ ধৰি পেলাই প্ৰতি বছৰে বনৰীয়া হাতী আমাৰ খাই নষ্ট কৰিছে, সম্পূৰ্ণ তহিলং কৰিছে। যিটো অঞ্চলত প্ৰায় 20-22 কোটি টকাৰ মিঠৈ প্ৰডাকশ্যন হৈছিল,
গুড়ৰ প্ৰডাকশ্যন হৈছিল, সেইটো অঞ্চলত এডৰা কুঁহিয়াৰ পাবলৈ নাই। এডৰা কুঁহিয়াৰ ইয়াৰ পৰা তালৈকে নাই, মাত্ৰ নৈৰ টোপত সিফালে আপোনাৰ এই চকৰি গাঁৱৰ মানুহখিনিয়ে কিছু কুঁহিয়াৰ কৰে, তাৰ বাদে আমাৰ এই অঞ্চলত নাই। আমাৰ ইয়াত প্ৰত্যেক ঘৰ মানুহৰ 100 টিঙতকৈ বেছি মিঠৈ হৈছিল, হয়নে নহয়? নাই পাইছিল। আৰু সেয়া এজন কৃষকৰ কাৰণে মূলধন। আৰু এই সমস্ত পথাৰ আজিৰ তাৰিখত শেষ হৈ গৈছে। আমি নিৰ্বাচিত আমি প্ৰতিনিধিগৰাকীক সেইকাৰণে দাবী জনাইছোঁ যে আপুনিও আহি আমাৰ সন্মুখত উপস্থিত হওক, আৰু উপস্থিত হৈ আপুনি আমাক কথা দিয়ক। বিধায়কগৰাকীও ইয়াত আহিব লাগিব। তেওঁ গৈ অ'ত ত'ত পহল মাৰি ফুৰিলে নহ'ব। তোমালোকে গৈ গৰু গাহৰি ৰাজনীতিত ব্যস্ত থাকিলে নহ'ব। সাধাৰণ ৰাইজৰ কথাত তোমালোক ব্যস্ত হোৱা। তোমালোকে খেতি পথাৰৰ জনজীৱন নিশ্চিত কৰিব লাগিব। গতিকে ৰাইজ আমি ইয়াতে বহিম, আৰু এই ৰাস্তাত যেতিয়ালৈকে তেওঁলোক নাহে তেতিয়ালৈকে ইয়াত আমি এই কৰিম। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দৰকাৰ পৰিলে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম। গতিকে ইয়াত যিসকল আছে, বিশেষকৈ প্ৰশাসনৰ যিসকল আছে, তেওঁলোকক মই খবৰ দিবলৈ কৈছোঁ যে আপোনালোকে কওক যে স্থানীয় ৰাইজে উগ্ৰমূৰ্তি ধৰি পেলাই ইয়াত বহিছে, আৰু ইয়াৰ পৰা তেওঁলোক উঠি নাযায়। গতিকে অনতি পলমে আপোনালোকো আহি পেলাই ইয়াত উপস্থিত হওক। বিধায়ক মহোদয়ক খবৰ দিয়ক, ইয়াতে যথেষ্ট চেলা চামুণ্ডা আছে তেওঁলোকে খবৰ দিয়ক যে আপুনি আহি পেলাই ইয়াত আহি উপস্থিত হওক। উপস্থিত হৈ ৰাইজৰ হৈ মাত মতাৰ কাৰণে অংগীকাৰবদ্ধ হওক। ধন্যবাদ। আমি ইয়াতে বহিম। বৰহমপুৰ বৰকুলালৈকে এই গোটেই অঞ্চল বন্ধ কৰিবলগীয়া হৈছে। কোটি কোটি টকাৰ নষ্ট হৈছে। এতিয়া ৰাতিপুৱা আজি ইয়াতে দেখিছোঁ যে এজন মানুহক মানে হাতীয়ে গচকি ফেনেকি হত্যা কৰিছে। আৰু এই অঞ্চলটোৰ এই যিটো মানে ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা বনৰীয়া হাতীৰ যিটো সমস্যা, এই সমস্যা সমাধানৰ কাৰণে যোৱা 2 বছৰ ধৰি পেলাই ক্ৰমাগতভাৱে অহা যোৱা কৰি পেলাই আমাৰ চেণ্ডেলৰ তলিত ক্ষয় গৈছে বন বিভাগৰ পৰা। আৰু ইয়াত মাত্ৰ তেওঁলোকে 15-20 লাখ টকা খৰচ কৰি পেলাই ইয়াতে যিটো মানে ঝাটকা লাইনৰ ব্যৱস্থা কৰিব লাগে, যিটো স্থায়ী, তাকে নকৰি পেলাই তেওঁলোকে কি কৰিছে, এডাল তাঁৰ দি পেলাই আমাক আভুৱা মাৰিছে। ফলত আজি কি হ'ল, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল। মই সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেৰে মই দাবী জনাইছোঁ যে আমাৰ নগাঁও জিলাৰ যিজন আচলতে বন বিষয়া, তেওঁ যিজন DFO, তেওঁক আমি কোনো কাৰণত DFO বুলি সম্বোধন আমি নকৰোঁ। তেওঁক আমি সেইকাৰণে বনদস্যু সুভাষ কদম বুলি কৈছোঁ যে বনদস্যু সুভাষ কদম ডাঙৰীয়া, আপুনি এফালৰ পৰা ইয়াত পাহাৰখন এফালৰ পৰা খনন কাৰ্যকলাপ, গছ বন এফালৰ পৰা ধ্বংস কৰি পেলাই শেষ কৰি তাৰ পৰা মুনাফা লৈ পেলাই আপোনাক উভতি দাক্ষিণাত্যৰ ফালে ঘূৰি যাবলৈ আপোনাক ইয়াত আমি DFO বনোৱা নাই। আপুনি আমাৰ ৰাইজৰ টকাৰে দৰমহা খাই আছে। আপুনি আমাৰ কাম কৰিব লাগিব, আমাৰ সমস্যা সমাধান কৰিব লাগিব। আৰু এই যি আপোনাৰ ঝাটকা লাইনৰ ব্যৱস্থাটো আমি ইয়াৰ আগত তেওঁলোকক কৈ আহিছিলোঁ। এই 15-20 কিলোমিটাৰ এৰিয়া, এই অঞ্চলটো তেওঁলোকে ঝাটকা লাইনে বন্ধ কৰিব লাগিব, 1 নম্বৰ কথা। আৰু 2 নম্বৰ, আমি এই অঞ্চলৰ মানুহৰ আজি বহৰমপুৰ সমষ্টিৰ এইটো এটা বিৰাট সমস্যা। 2021 চনৰ নিৰ্বাচনৰ সময়তে সেইখিনি সময়ত আমি কৈছিলোঁ যে আমাৰ একদম পোনপ্ৰথম 1 নম্বৰৰ সমস্যাটো হৈছে যিটো বনৰীয়া হাতীৰ সমস্যা, 2 নম্বৰ বানপানীৰ সমস্যা। তেতিয়া এই যি কংগ্ৰেছত আছিলে তেতিয়া সুৰেশ বৰা ডাঙৰীয়া, আৰু ইফালে বৰ্তমান যিগৰাকী বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, তেওঁ বিভিন্ন সংবাদ মাধ্যমৰ আগত তেতিয়া ব্যক্ত কৰিছিল যে তেওঁ এই 2টা সমস্যাক তেওঁ গুৰুত্ব আৰোপ কৰিব। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে যেতিয়া ইয়াত আহি পেলাই হাতীয়ে ঘৰ ভাঙিছে, কাৰোবাক পদপিষ্ট কৰিছে, কোনোবা মানুহক মাৰিছে, তাৰ পাছত কিন্তু আমি কেতিয়াও তেওঁৰ মুখখন আমি ইয়াত দেখিবলৈ পোৱা নাই। গতিকে আমি কৈছোঁ যে তোমাক ইয়াত আমি ৰজা পতা নাই যে তুমি যেতিয়াই মন যায় তাৰ পৰাই তোমালোকে গছ বন কাটি কৰিবা, মাটি কিনিবা, ৰিজৰ্ট বনাবা, কুঁৱাৰী বনাবা, তাৰ কাৰণে তোমাক আমি বিধায়ক বনোৱা নাই। গতিকে বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, আপুনি তুৰন্তে আহি ইয়াত ৰাইজৰ ওচৰত উপস্থিত হওক। ৰাইজৰ সমানে আপুনিও আজি কওক যে ইয়াত গোটেই যিটো অঞ্চল আছে, তপতজুৰিৰ পৰা মুৰ্গীলৰাৰ পৰা আপোনাৰ যিটো আহুতলি, এই গোটেই অঞ্চল একদম পাৰ্মানেণ্ট যিটো চ'লাৰ ফেঞ্চিং, চ'লাৰ ফেঞ্চিঙৰ ব্যৱস্থা কৰিব লাগিব। আৰু তেওঁ যেতিয়ালৈকে নাহে ইয়াৰ পৰা আজি আমাৰ ইয়াৰ ৰাইজ উঠি নাযায়, এইটো কথা। না বনৰীয়া হাতীটো আপোনাৰ ৰাতি কি সময়ত আহে গম নাই, তথাপি যোৱাকালিও যে আহিছে, মানে এই যিটো ঝাটকা লাইনৰ ব্যৱস্থাটো কৰিছে তাৰ যে সম্পূৰ্ণৰূপে কাম কৰা নাই, এইটো 100% সঁচা কথা। গতিকে কালিও আহিছে, এনেকৈ আহিয়ে আছে, এদিন দুদিন বুলি নহয়, সদায় আহিছে। উলটি যোৱাৰ সময়ত তেওঁ মানে এই পদপথৰ যাত্ৰী এজনক মানে হেৰি কৰি গচকি ফেনেকি পেলাই মাৰি পেলাইছে। সুন্দৰকৈ উপস্থাপন কৰিছে। ইতিমধ্যে মোৰো ঘৰ হৈছে পুৰণি গুদামত, তাতো আমি বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত হয়। তাতো আপোনালোকে দেখিছে চাগে বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত বহৰমপুৰ হওক, চাপানালা হওক, বালিজুৰি হওক, বামুণী হওক, সেই অঞ্চলবোৰত আপোনাৰ বিগত সময়ছোৱাত
বহু বছৰ ধৰি হাতী মানুহৰ সেই সংঘাত আপোনাৰ চলিয়ে আছে। বিভিন্ন খেতিপথাৰ আপোনাৰ হাতীয়ে নষ্ট কৰিছে, বিভিন্ন মানুহৰ ঘৰ দুৱাৰ নষ্ট কৰিছে, বিভিন্ন মানুহ আপোনাৰ মৃত্যুমুখত পৰিছে হাতীৰ আক্ৰমণত। কিন্তু তাৰ স্থায়ী সমাধান আজি কিন্তু আমাৰ স্থানীয় বিধায়কগৰাকীয়ে হওক বা স্থানীয় প্ৰশাসনৰ হওক কোনো মানুহে কিন্তু আজিলৈ সমস্যা সমাধান কৰাত আমি দেখা পোৱা নাই। সমস্যা বাঢ়ি গৈ আছে কিন্তু সমাধানৰ কাৰণে কিন্তু ৰাস্তা কোনো তেওঁলোকে উলিওৱা নাইকিয়া। যেতিয়া মানুহ মৃত্যুমুখত পৰে, যেতিয়া মানুহৰ ঘৰ ভাগে, তেতিয়া প্ৰশাসনৰ পৰা কোনোবা এজন যায় মাত্ৰ চাই মাত্ৰ সান্তনা দি গুচি আহে। কিন্তু সেই সান্তনাই লৈ পেলাই মানুহে আজিলৈকে জীয়াই আছে, কিন্তু তাৰ পৰা কিন্তু ৰাইজৰ কোনো লাভালাভ হোৱা নাই, ৰাইজে কোনো ক্ষতিপূৰণো পোৱা নাই। স্থায়ী সমস্যা সমাধানৰ কাৰণে কোনো প্ৰশাসন বা কোনো বিধায়কগৰাকী আজিলৈকে ব্যস্ত হোৱা আমি দেখা পোৱা নগ'ল। ইতিমধ্যে আপোনালোকে চাব ব্ৰহ্মপুৰত ইতিমধ্যে আপোনালোকে এটা ফেঞ্চিং যিটো আমাৰ ইলেক্ট্ৰনিক আৰ্জু পাৱাৰ 40 আৰ্জু পাৱাৰ যিটো আপোনাৰ প্ৰায় 300 বিঘা মাটি তেওঁলোকে অধিগ্ৰহণ কৰি পেলাই তাত যিটো ফেঞ্চিং বনাইছে সেইটো হাতী অহা যোৱা কৰা বাট আছিলে, যাৰ ফলস্বৰূপে বিগত সময়ত আপোনালোকে নিশ্চয় সংবাদ মাধ্যমত গম পাইছে 18টাকৈ অধিক হাতীয়ে তাত মৃত্যুবৰণ কৰিব লগা হৈছে। কিন্তু সেই 18টা হাতীৰ মৃত্যুৰ তদন্ত আজিলৈকে কিন্তু লুপ্ত হৈ নাইকিয়া হৈ গৈছিল। সেই 18টা হাতী কেনেদৰে মৃত্যুবৰণ কৰিলে, কেনেদৰে কি হ'ল তাৰ প্ৰতিবেদন কিন্তু কোনো মুখ্যমন্ত্ৰীগৰাকী হওক কোনো বিধায়কগৰাকী হওক আজিলৈকে কিন্তু ৰাইজক অৱগত কৰিব নোৱাৰিলে, যাৰ ফলস্বৰূপে সেই ৰাস্তা সেই সময়ছোৱাত এতিয়াও আমাৰ সেই হাতী সেই অহা যোৱা কৰি থাকে সেই কৰিডৰটোৱেদি। কিন্তু তথাপিও তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ কাৰণে, ব্যক্তিগত লাভালাভৰ কাৰণে তেওঁলোকে ফেঞ্চিং যিটো সৌৰশক্তি চালিত ফেঞ্চিং তাত বহুৱাই পেলাই নিজৰ লাভালাভ নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে ব্যস্ত হোৱা দেখা পোৱা গৈছে। কিন্তু যিটো আমাৰ আজিলৈকে চলি আছে হাতী মানুহৰ সংঘাত, সেই সংঘাত সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু বিধায়কগৰাকী হওক বা মুখ্যমন্ত্ৰীগৰাকীয়ে হওক সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে মই উপস্থিত সমবেত সকলোকে ইয়াতে মই অনুৰোধ জনাইছোঁ যাতে এই নৈ হওক, এই কামপুৰ হওক, এই পাথৰি হওক, এই অঞ্চলত যি সমস্যা হৈ আছে হাতী মানুহৰ সমস্যা হওক বা আমাৰ খেতিপথাৰ হওক, আমাৰ মাটি, আমাৰ ধন, আমাৰ সম্পদ, এই যিখিনি সমস্যা সমাধান আছে সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে সমবেত হৈ একেলগে মাত মাতিবৰ কাৰণে মই উপস্থিত সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। চন্দন ফুকন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমি এই সমস্যাটো আমি আপোনালোকক জনাইছোঁ যে যোৱা 2 বছৰ ধৰি পেলাই আমি ভাৱে নগাঁও জিলা বন বিষয়া কাৰ্যালয়ৰ সৈতে আমি যোগাযোগ ৰাখিছিলোঁ। আৰু তাৰ আগত 2021 চনৰ নিৰ্বাচনৰ আগত আমি তেতিয়া এখন লিফলেট উলিয়াইছিলোঁ আৰু ব্ৰহ্মপুৰ সমষ্টি উন্নয়ন সমিতি বুলি এখন সমিতি বনাই তাৰ পৰা আমি কিছু পৰামৰ্শ প্ৰদান কৰিছিলোঁ। যিখিনি পৰামৰ্শ আমি কৈছিলোঁ যে সমষ্টিটোত যিসকলে প্ৰতিনিধিত্ব কৰিব তেওঁলোকে এই সমস্যাসমূহ অগ্ৰাধিকাৰ দি পেলাই তেওঁলোকে সমাধান কৰিব লাগিব। আৰু তাৰ ভিতৰত একেবাৰে 1 নম্বৰতে আমি দিছিলোঁ যে বনৰীয়া হাতীৰ সমস্যা সমাধান কৰা, আৰু 2 নম্বৰত আমি তেতিয়া দিছিলোঁ যে আমাৰ বানপানীৰ যিটো সমস্যা, বানপানীৰ এটা সমাধান আমাক লাগে। এই 2টা বিষয় আমি তেতিয়া তেওঁলোকক দিছিলোঁ। আৰু সেইখন পঢ়ি উঠি পেলাই আমি দেখিছিলোঁ যে বিভিন্ন সংবাদ মাধ্যমৰ আগত তেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু ইফালে হ'ল তেতিয়া জিতু গোস্বামী আছে, এই দুয়োগৰাকীয়ে কিন্তু বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁলোকে ব্যক্ত কৰিছিল যে আপোনালোকৰ যিটো সমস্যা সেই সমস্যা আমি সমাধান কৰিম। কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে এই সমস্যা তেওঁলোকে আৰু কোনো কাৰণত সমাধান কৰিবলৈ আগবাঢ়ি নাহিল। আজিৰ পৰা যোৱা বছৰ নে তাৰ আগৰ বছৰ খুব সম্ভৱ চাগে 2022 চনত এই উৰিয়া গাঁৱৰ এইখিনিৰে মিকিৰপাৰ উৰিয়া গাঁৱৰ এগৰাকী মানুহক খোৱা পাতিৰ পৰা কোৰে ধৰি পেলাই টানি উলিয়াই আহিবলৈ চাইছে, ভঁৰাল ঘৰ নষ্ট কৰিছে। সেই সময়খিনি কিন্তু দেখিলোঁ আমাৰ কোনো জনপ্ৰতিনিধি তাত গৈ পেলাই উপস্থিত নহয়। আৰু দ্বিতীয় কথা কৈছে এটা স্পষ্ট কথা, সেইটো হৈছে কি আমাৰ ক্ষতিপূৰণৰ ব্যৱস্থাটো ইতিমধ্যে চন্দন ফুকন ডাঙৰীয়াই এই কথাটো কৈছে। ক্ষতিপূৰণৰ ক্ষেত্ৰত আমি বন বিভাগৰ অফিচৰ কাৰ্যালয়ৰ সৈতে মাকো মাৰিলোঁ, আমি কিমান ফটো তুলিলোঁ। এবাৰ ক'লে আপুনি আগলৈ হৈ ফটো উঠিলোঁ, এবাৰ ক'লে আপুনি পিঠিখন দেখুৱাই ফটো উঠক, এবাৰ ক'লে নে ভৰিটো 1 মিটাৰ দাঙি ওপৰলৈ উঠাই ফটো উঠক, এবাৰ ক'লে নহয় হাতটো 1 মিটাৰ দাঙি ওপৰলৈ উঠক। আমাৰ কৃষকসকলে বান্দৰৰ নিচিনা নাচিবলগীয়া হৈছে, এবাৰ ওপৰ এবাৰ তল কৰি পেলাই ফটো লৈছে। তাৰ পাছত কিন্তু আমি দেখিছোঁ যে কেতিয়াও কিন্তু এই সমস্যা সমাধানৰ নহ'ল। আৰু আমি যিমান তেওঁলোকৰ লগত আমি নিবেদন কৰিলোঁ তাৰ পাছতো কিন্তু আমি দেখিছোঁ এতিয়ালৈকে ফুটা কৰি এটা নাপায়। আৰু বানপানীত যদি লগালগ তেওঁলোকে ক্ষতিপূৰণ দিব পাৰে তেতিয়াহ'লে হাতীয়ে নষ্ট কৰা তাত কিয় ক্ষতিপূৰণৰ ব্যৱস্থা নাই? এই ক্ষতিপূৰণৰ ব্যৱস্থা কিয় নাই, কিয় নহ'ব? এঘৰ মানুহৰ যেতিয়া 10 বিঘা মাটি তেওঁ একেলগে যেতিয়া 10 বিঘা মাটি, 5 বিঘা মাটি, 3 বিঘা মাটিৰ ধান যেতিয়া এফালে শেষ কৰি পেলাই, যেতিয়া 100 মোন 150 মোন ধান যেতিয়া নষ্ট হয়, সেই মানুহজনে কি কৰি পেলাই খাব? তাৰ কি সমাধান আছে? ইয়াত কিয় ইমিডিয়েটলি নহ'ব? তাত কি চাৰ্কুল অফিচে কি ঘোঁৰা ঘাঁহ কাটি থাকে? DC অফিচে কি ঘোঁৰা ঘাঁহ কাটি থাকে? বন বিভাগে কি ঘোঁৰা ঘাঁহ কাটি থাকে? তোমালোকৰ শিলৰ গাড়ী হিচাপ কৰিবলৈ তোমালোকক ৰাখিছোঁ নেকি? কেই গাড়ী শিলৰ গ'ল, কেই ডাম্পাৰ গ'ল, আগলৈ গ'ল, কেই ডাম্পাৰ পিছলৈ আহিল, কেই ডাম্পাৰৰ পৰা দিনটোত তোমালোকে 500 টকাকৈ ল'বা, 5000কৈ ল'বা, সেয়া হিচাপ কৰিবলৈ বন বিভাগ নে আমাৰ সমস্যাও সমাধান কৰিব লাগিব? নহ'লে আপোনালোকে কওক যে এইফালেদি ৰাস্তা হাতী দণ্ডি, এইফালেদি আমাৰ গোটেই এই অঞ্চলৰ নৈ অঞ্চলৰ ৰাইজ এটা এটাকৈ সদায় আমি ইয়াতে বহি দিম, এজনকৈ গছকি পেলাব, সেই তেজেৰে সতি হাত ৰাঙলি কৰি তোমালোকে জলপান খাবা, তেনেকুৱা নেকি? গতিকে ইয়াৰ স্থায়ী সমাধান আমাক লাগিব, একদম চিধা কথা। আৰু আজিৰ তাৰিখত কৈছোঁ যে